हेलो फ्रेंड्स एया যাত্ৰা আৰম্ভ কৰিছো আজি আমি ঢেকিয়াখোৱা নামঘৰলৈ ডাঙৰ বেটাৰ স্কুলৰ শিক্ষামূলক ভ্ৰমণ হয় এয়া গাৰ্জেন যাব লাগে যিহেতু ময়ো ওলাইছো আজি সৰু বেটাক লৈ সৰু বেটা আমনি কৰিব বুলি বহুত ভয়কে ওলাইছো আৰু কি হয় চাই থাকিব হেকলৈকে আৰু হেকত জনাব ভিডিওটো চাই কেনেকুৱা পালে ঢেকিয়াখোৱা নামঘৰলৈ ওলাইছো হেৱা লবলৈ সকলো ভালে কুশলে থাকিবলৈ আপোনালোকো ভালে কুশলে থাকিবলৈ আশীৰ্বাদ লম চাই থাকিব দে এই ভিডিওটো হেকলৈকে আৰু ইয়া গোটেই আমাৰ বাছখনৰ গোটেইখিনি মানুহ বহি আহি আছো আমি ৭০ জন মানুহ যোৱা হৈছিলে আৰু এয়া আমি ঢেকিয়াখোৱা নামঘৰৰ পাই গলোহি এই চাকিগছি যে এই চাকিগছি আমি শুনামতেহে দেই যিমান দিন হৈছে মন্দিৰটো স্থাপন কৰা ঢেকিয়াখোৱা নামঘৰত এই চাকিগছি হিমান দিন হল জ্বলি আছে আজিলৈকে নোহোৱা নাই কেতিয়াও তেল দি থাকে আৰু জ্বলি থাকে সঁচাকে দেই ভগৱানৰ কি মহিমা হয়নে আমি চাকি তাকি জ্বলাই হৈ গ'ল আৰু এতিয়া আমি হেৱা লওঁগে এয়া চাকি জ্বলাই এটাই আমি হেৱা কাঢ়িবলৈ আহিছোঁ হেৱাটো লৈ লওঁ ৰবা হয় নমুচো ধুনু আমাৰ বেগটো এৰি থৈ আহিলোঁ বোলা বেগটো আনি আছে আৰু এয়া আমি ঢেকিয়াখোৱা নামঘৰৰ পৰা কলিয়াপানী সত্ৰ পালোহি কিয়কত আছে কলিয়াপানী সত্ৰ আমি ইয়াত সোমাই এতিয়া ইয়াত হেৱা চাকি জ্বলাম হেৱা ল'ম তাৰপিছতে ইয়াতে আমাৰ ধুনু ডিছখন লৈ লোৱা খোৱা বোৱা হ'ব ভকতক বনাই থ'বলৈ তাৰপিছতে আমি ইয়াৰ পিছতে এতিয়া খোৱা বোৱা কৰিমগৈ আৰু এয়া আমি খোৱা বোৱা জেগা পাইছোঁহি ভকতে সেৱা লৈছে আৰু বিলনীয়াই তাৰপিছতে আমি খোৱা বোৱা কৰিম কৃষ্ণ আপোনাকে ল'ব পাৰে গোৱা আকৌ ধুনু ভোজন মন্ত্ৰ আৰু এয়া আমি খোৱা বোৱা কৰি কলিয়াপানী সত্ৰৰ পৰা বাছত আকৌ উঠিছোঁ আকৌ এইবাৰ আমি যাত্ৰা আৰম্ভ কৰিম তলাতল ঘৰলৈ তলাতল ঘৰত সোমাই আমি তাৰপিছতে যাত্ৰা হ'ব আমাৰ ঘৰলৈ চাই থাকক এয়া আমি আহি পাইছোঁহি তলাতল ঘৰত সোমাই অকণমান চোৱা চিতা কৰিম আৰু তাৰপিছত যাত্ৰা ঘৰলৈ এয়া আমি আজি শিৱসাগৰৰ তলাতল ঘৰত আমি শুন মানুহে মই সোমাইছোহি নুনু আগত গ'ল আকৌ ডাঙৰ বেটা সেইটো ওপৰত সেইয়া ওপৰত সেইয়া সেইটো দাদাক দেখিছা না সেইটো ওপৰত দাদা অ নাম ভাইটিক ধৰ তোৰ ওচৰলৈ যাব লাগে দিছিল